So hello student, welcome to my YouTube channel. আজিৰ ভিডিঅ'টিত আছে বৰ্গমূল কৰাৰ ট্ৰিক্স। সো যিকোনো দুটা সংখ্যাযুক্ত সংখ্যাৰ আমি কেনেকৈ বৰ্গমূল কৰিব পাৰি সেইটো ট্ৰিক্স আজি আমি দেখাম। সো ভিডিঅ'টো প্লিজ লাষ্টলৈকে চাবা, তেনেহ'লেহে তুমি ভালকৈ বুজি পাবা। সো ষ্টাৰ্ট কৰোঁ তেনেহ'লে। সো ইয়াতে আমি দুটা ভাগত ভাগ কৰিম। এটা হ'ল 50 কৈ বেছি, 50 কৈ বেছি আৰু 50 কৈ কম। যিবিলাক সংখ্যা আছে 50 কৈ বেছি মানে 51 52 এনেকৈ, আৰু যিবিলাক আছে 50 কৈ কম মানে 1 ৰ পৰা 50 লৈকে। সো এইটো আমি কেনেকৈ বৰ্গমূল উলিয়াম। সো ফাৰ্ষ্ট আমি এটা নাম্বাৰ মনত ৰাখিব লাগিব 25। সো এটাতকৈ আমাৰ প্লাছ কৰিব লাগিব আৰু মাইনাছ কৰিব, ইয়াতকৈ প্লাছ হ'ব আৰু মাইনাছ হ'ব। সো আমি এটা এক্সাম্পল লৈ বুজাই দিম কেনেকৈ হ'ব। সো সাপোজ আমি এটা নাম্বাৰ ল'ম 50 কৈ বেছি, এক্সাম্পল ল'ম 53। সো ইয়াতে দুটা আছ ল'ম আমি, এটা আছত দুটাকৈ নাম্বাৰ বহিব। সো আমি চাম 50 কৈ কিমান বেছি আছে। সো 50 কৈ 3 বেছি আছে। সো 3 স্কুৱেৰ কৰিলে আমি পাম 9। সো ইয়াত দুটা নাম্বাৰ হ'ব লাগিব। সো গতিকে 10 তকৈ কম আছে, আমি 0 ল'ম। সো তেনেহ'লে দুটা নাম্বাৰ হৈ গ'ল। আৰু 3টো যে বেছি আছে 50 কৈ 25ৰ প্লাছ কৰি দিব লাগিব। সো 25 প্লাছ 3 কিমান আহিল আমাৰ 28। সো এইটো আমাৰ এনসাৰ। সো তেনেকৈ আমি আৰু এটা এক্সাম্পল ল'ম, যেনেকৈ আছে 54 স্কুৱেৰ। সো এইটো আমি স্কুৱেৰ কৰিলে এইটো এনসাৰ পাম 54 স্কুৱেৰ। সো ইয়াত আমি চাম 50 কৈ কিমান বেছি আছে। যেহেতু 50 কৈ 4 বেছি আছে, 4 স্কুৱেৰ কৰিলে আমি দুটা আছ ল'ম। 4 স্কুৱেৰ কৰিলে আমি কিমান পাম 44 16। সো দুটা আমাৰ হৈ গৈছে। সো এতিয়া 50 কৈ কিমান বেছি। সো 25ৰ লগত প্লাছ হ'ব, 4 বেছি প্লাছ 4। সো কিমান আহিব 29। সো এইটো আমাৰ এনসাৰ। সো একেবাৰে ইজি, তোমালোকে অতি কম সময়ৰ ভিতৰত মানে লিখিব নোৱাৰাকৈ মানে মাইণ্ডেদি তোমালোকে উলিয়াব পাৰিবা। সো এতিয়া আমি দেখুৱাম 50তকৈ কম, যিবিলাক 50তকৈ কম নাম্বাৰ আছে সেইবিলাকত দেখুৱাম। সো সাপোজ আমি এটা নাম্বাৰ লৈছোঁ 50তকৈ কম 49। সো ইয়াত আমি চাম 50তকৈ কিমান কম আছে। সো 50তকৈ 1 কম আছে। সো 1ৰ স্কুৱেৰ কৰি দিলে আমাৰ কিমান আহিব 1 আহিব। সো দুটা নাম্বাৰ ইয়াত হ'ব লাগে। সো এটা আমি 0 ল'ম। সো এতিয়া আমি যে নাম্বাৰ এটা মনত ৰাখিব কৈছিলোঁ 25। সো 50তকৈ কিমান আছে কম 1 কম আছে, গতিকে আমি 25ৰ পৰা 1 মাইনাছ কৰি দিম। 1 মাইনাছ কৰি দিলে আমাৰ 24 থাকে। সো ইয়াতে আমি 24 লিখিম। সো এইটো আমাৰ 49 স্কুৱেৰৰ এনসাৰ। সো এনেকৈ বৰ্গমূল উলিয়াব পাৰি। সো আৰু এটা এক্সাম্পল আমি দেখুওৱা হৈছোঁ 47। সো ইয়াত 50তকৈ কিমান কম আছে 3। সো গতিকে 3 স্কুৱেৰ কৰিলে আমি কিমান পাম 3 স্কুৱেৰ কৰিলে 9। সো দুটা হ'ব লাগিব, 09 ল'ম আমি। সো এতিয়া 50তকৈ কিমান কম আহিল 3। সো 25ৰ পৰা 3 মাইনাছ কৰিলে 22। সো 22। সো এইটো আমাৰ এনসাৰ। সো এনেকৈ তোমালোকে অতি কম সময়ৰ ভিতৰত যিকোনো দুটা সংখ্যাযুক্ত সংখ্যাৰ বৰ্গমূল উলিয়াব পাৰিবা। 2 ডিজিট, যিকোনো 2 ডিজিট নাম্বাৰৰ। সো আজিৰ ভিডিঅ'ত ইমানেই। যদি ভিডিঅ'টো ভাল লাগে
এটা লাইক কৰি দিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'বা। চ' বাই বাই, থেংক ইউ।